Good morning, student. How? Endodok আৰু মাত বোলে নাই মাষ্টৰটো যি সোমেছি ক্লাছৰুমত মাষ্টৰক যি সন্মান কৰবা লাগে মাষ্টৰক যি মানে ৰিপ্লাই দিবা লাগে এন্দে গুড মৰ্ণিং বুলি এন্দৰতো এইখিনি সামান্য নলেজ কনে নাই এতিয়া কি অলপ গদ্য সভা ক্লাছৰুমত সোমা লাগে মোৰ ঐ তন্দে দুটো কি নামে কি লাল টিকনিয়ালা তন্দে বহি আছা একে যি দেখাত উঠচোন তন্দে উঠি কেনে তন্দৰ পৰিচয়টো দি ৰাজু উঠে চাৰে উঠফে দিছি মোৰ ভৰিত বিষ হৈ আছে মই নৰো উঠফে তই উঠচোন ইচ বা তাৰ ভৰিৰ বিষ হৈ আছে সি উঠফে নৰে মই পাৰো নৰো ময়ো উঠফে চাৰে যিকোনো এটাকে উঠফে দিছি উঠ তই উঠ যদি নুঠ যদি বহি থাক কোনো উঠফে নালগে এন্দে আকৌ কাজিয়া কৰাতে লাগিলে পাপা এইগিলাখান কি সোমাইছে ক্লাছৰুমত চলি নুঠকে ফাৰ্ষ্টততো উঠছো তহঁতে কাজিয়া কৰি থাকাতকে উঠ 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 ইচ ইও বেটা বুঢ়ো মুখহে পালা ক্লাছটোত বাপ্পা এর আগা চকুর কি মশানে চাওয়ার চকু এতিয়া বাপ্পা কেনেকে চাচিয়ে জানো একেবাৰে ওলেহে আহিব চকুকেইটা কি মচান চাৱাৰ চলি নুঠকে কি এনেকে তেলকে চাই আছে মোৰ নাম কাজু কাজু বুলি মাতবো মোক কাজু বুলি তো মাতিমে কিন্তু তই যি এই মচানত মোক চাই আছা কিয় মোক কি হানি খুচি মাৰিব খুজছে নে কি চকু ভিতৰ সোমাইছে না নাই তই কি মচানত চাই আছা একেবাৰে ছাল ফাটি দিম কোবে কেনে তাপলেৰ গম পাবি বাপৰেকো এতিয়া মই তোক এটা প্ৰশ্ন সুধো দেচোন তই উত্তৰটো দি মোক কওচোন একে একে কিমান নো ছাৰ একে একে কিমান হ'ব একে একে দুই ঠিকে কৈছে দে একে একে দুয়ে শুদ্ধ উত্তৰ কৈছে তই ছাৰ একে একে দুই কেনেকে হ'ব একে একে 11 হয় আপুনি তাৰ উত্তৰটো শুদ্ধ বুলি ক'লাক যি সেইটো ভুলকে কৈছি তোৱে একে একে 11 একে একে দুই ক'ত পালাক অলগদ্য মূৰ্খ তই ক'ত শিকছে হা একে একে যি দুই পালি তই ক'ত শিকছে তই ভালকে চাইবি বেটা পেটলা মাষ্টৰ নে কি ক'ৰ পৰা মাষ্টৰ হৈছে কেনেকে মাষ্টৰ হৈছে মূৰ্খ সঁচাকে আৰু আমাৰ ৰাজু পগলা কবাৰ পৰা কিবা বকলেক বকাৰ পিছত আৰু মাষ্টৰে গেলা মুখে উলটি আৰু গালি পাৰবা ধৰছি মাষ্টৰ গেলাবা আছে ইয়াতে বেটা তোকো দি আছো ছাৰ একে একে 11 ক'ত পালাকে আপুনি একে একে দুইহে দেখোন দেখা নাই এটা মই আৰু এটা ৰাজু এটা আৰু এবেগে এটা কি মেন হ'ল একে একে দেখোন দুইহে হ'ল আপুনি একবাৰ ভাবি চাওকচোন হয়ে তুৱে তন্দে মোক কৰ কি যে একদম মাথাটো খেলি মেলি লগাই দিলি আটা কবি একে একে 11 আটা কবি একে একে দুই এতিয়া দুয়ো যেনেকুৱা পইণ্ট দিয়ে চা একে একে এতিয়া 11 হয়নে দুয়ে হয় এইটো টপিক চোন মই কালি ভালকে চাই কেনে তহঁতক বুজাই দিম দে তহঁতে বহ আৰু এইবাৰ বেলেগে কচোন তই উঠচোন আপি তই তাইক দেখোন মই মাতলো থিয় হবা দিলো তাই দেখোন আকৌ সেবেগে মুখখন ঘূৰলাকে কুকৰা আল্লাহ হেপী আল্লাহ ববকা দিয়ে আপি তই উঠফে নৰা তোক মই মাতি থকা নাই তোক উঠফে দিছো না মাষ্টৰে কিবা কলি যি সিটো শুনবা লাগে গম পা নে নাপা মোক কি গুৰুত্বই নেদা নেকি মোক মাষ্টৰহান পাই নে নাপায় চলিহাত মোক কি মাষ্টৰহান নাপায় নে কি তহঁতে যি গুৰুত্বই নেদা মোক
মই কে চাম আপোনাক দেখি মই সেইকাৰণে মুখখন ঘূৰাই দিছো মোকতো আপুনি মাতা নাই মোৰ এটা নিৰ্দিষ্ট নাম আছে আপুনি কি বুলি ভাবছি মোক কি বুলি মাতছি আপুনি কওকচো কুকুৰা আল্লাহ হেপী আল্লাহ ববকাত দিয়ে সেইগিলা নামে দিয়ে দেখো মাতি আছে মোৰ নাম সেই নেকি কিবা মোক মাই দেউতা নাম ৰাখছি মোৰ নাম সেইগিলা নহয় আপুনি কি বুলি মাতি আছে একবাৰ ভাবকচো ও মা এই বেটিরাকা মুখখন কি চুকাওয়ে বাপ্পা ও লাও পাত কচু পাতির মুখখন ও মই তোর নামটো নাজনো কাৰণে হেনকে মাতলো দে বাপ্পা আৰে এতিয়া তোৰ নামটো কওচোন এতিয়া এনকে ভালকে কৈ কেনে চেলেনি লগাবা আছি অলপ আগতে যি মাতছিল মোক কুকুৰা আল্লাহ বুলি মোৰ এতিয়া চকু দি মোৰ চকুৰ পাৱাৰ কম মই চশমা লৈছো সেই বুলি মই চকু দি কি হলো তাৰমানে কুকুৰা আল্লাহ মই কি নাম পালো আপোনাৰ যেতিয়া বেটাৰী গিটাৰ পাৱাৰ যাব তেতিয়া আপুনি কুকুৰা আল্লাহ লগা হব তেতিয়া আপোনাক এতিয়া মানুহ সেনকে মাতব তেতিয়া গম পাব না আপুনি মোক ইনচাল কৰা তেতিয়া আপোনাৰ কেনে লাগব দে বাপ্পা আৰে মই কচো নে মোৰ ভুল হল দেই মই চৰি কচো নে ক্ষমা কৰি দিয়ে বাপ্পা আৰে এতিয়া তই কচোন তোৰ নামটো কি ইস বেটা এর চেলেনি চাও পেটলার আপিছলি দেখা পাই কেনে ই ক্ষমাও খুঁজবা পাৰা হ'ল বা তাৰ মুখেদি চৰি শব্দ ওলছি কিন্তু বেটা আমাক হ'লি এইখিনি সময় ঠেকছিলে আকৌ সেইবোৰৰ পৰাই যি কিমান গালি পেলাক আমাক একে একে ২-১১ক লৈ কেনে এতিয়া তাইক বা চৰিও ক'ব পাৰা হৈছি বেটা তোকো শিক্ষা দি আছো মোৰ নাম বেলু এতিয়া আকৌ নুসুধবো বোলে মোৰ নামটো কেইমান আনকমন বুলি মই বেলবৰণ দিনে জন্ম পাইছিলো আৰু সেইকাৰণে মোৰ নামটো বেলু থছি ঐ পগলা তই কিয় হাঁহিছা হা তাই কছি সঁচাটো তই হাঁহিবা লগা কি হ'ল তাতে দেচোন কি আছিলে তোৰ নামটো বেলু বেলু কচোন তোক মই দুটামান প্ৰশ্ন সোধো তই তাৰ কথাত গুৰুত্ব দিব নালগে দে সি যি চুলি সোপা যে ঘোঁৰাৰ লমৰ দৰে কৰি লৈছি তাক কোনোবা হাঁহিছি না তই দুখ নকৰবি তোক মই প্ৰশ্ন কেইটামান সোধো এটা শব্দত প্ৰকাশ কৰা কথা সুধিম তই শুদ্ধকে উত্তৰকেইটা দিবি দেই কওক ছাৰ কি প্ৰশ্ন উত্তৰ তই কচোন যি মানুহে ঘৰত থাকি ভাল পায় তাক কি বুলি কয় কচোন ছাৰ যি মানুহে ঘৰত থাকি ভাল পায় তাক কি বুলি ক'ব তাক ঘৰিয়াল বুলি ক'ব তোৱে ঠিকে কৈছা দে আৰু এটা কথা কচোন যি পতিয়ে মানে গিৰাকে পত্নীৰ কথা শুনে যি পতি পত্নীৰ কথা শুনে তাক কি বুলি কয় কচোন তাক কি বুলি ক'ব আৰু আপুনি কি সিটোও নাজনে নেকি আপুনি বুঢ়া হ'ল আহি এই সামান্য প্ৰশ্নকেইটাও নাজনে এনে মাষ্টৰ হৈছি আৰু ছাৰ বেয়া নাপো দিচোন ওলাই যায় খাৰ খাৱা জিবা ওলাই কিবা তাক কি ক'ব সেই বুলি কয় নাচপতি বুলি কয় যি পতি পত্নীৰ কথা শুনে তাক নাচপতি বুলি কয় আৰু এটা কচোন যি মানুহে বহুত জানে তাক কি বুলি কয় তাক কি বুলি ক'ব আৰু তাক জানুৱাৰ বুলি ক'ব আৰু এটা কচোন যি মানুহে আমেৰিকাত গৈ বগৰী বিচাৰে তাক কি বুলি কয় কচোন আমেৰিকাত গৈ বগৰী বিচৰা মানুহক বগৰী ৰ'ব ছাৰ মনত আছিল ৰ'ব পাহৰি গেলো মই কিবা আহে আৰু যায় কিবা আমেৰিকাত যায় বগৰী বিচৰা মানুহক ছাৰ ডলাৰ বগৰী বুলি কয় হয় না ছাৰ হয় দে বঢ়িয়া উত্তৰ দে মোৰো বেল পৰবাৰ টাইম হ'ব এটা লাষ্ট প্ৰশ্ন উত্তৰ কচোন মই আৰু বেলেগকো সোধো যাৰ হাতত ঘড়ী নাই তাক কি বুলি কয় কচোন ছাৰ যাৰ হাতত ঘড়ী নাই তাক কিবা কয় ৰ'ব ঘড়ী বুলি কয় ছাৰ বঢ়িয়া বৰ সুন্দৰকে উত্তৰকেইটা দিলি হয় দে তই বৰ মুখ চোকা নে তোৰ মুখখন যেনে তোৰ ব্ৰেইনটোও হেনে দে তই এইবাৰ এই তোৰ কাষত থকা যি কি কয় বা তাইৰ নামটো মই গমেই পোৱা নাই নহয় তই উঠছো মোক নামটো কওছো তোৰ
হাও তই আগতে থিয়া হৈ থং 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 থংকে থিয়াহে হৈ দেখলি কিয় আকৌ নকলি মুখেদি তোৰ মই নামটো কবা দিয়া নাই মোক মাষ্টৰ বুলি কিয় গুৰুত্বই নেদা মোক মাষ্টৰ নাপায় নে কি চলিহাত মোক যে কোনো মাষ্টৰ বুলি গুৰুত্বই নেদে কিবা কলি দেখোন মনে মনে থাকা কিয়ে বাপ্পা তহঁতৰ নামকেইটাও কি অদ্ভুত অদ্ভুত নামে ভাল নাম ৰাখছি দে তহঁতৰো কেইটা ক'ৰ কি নাম থকা চলি সপাই দি যে মোৰ ৰুমটো ভৰ্তি হ'ল দেচোন ক বাৰু তোৰ নামটোৰ ৰহস্যটো কি তোক কেনে নাম ৰাখিলে অ দে 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 বঢ়িয়া নাম ৰাখছি দে তহঁতৰো এতিয়া তোক মই এটা প্ৰশ্ন সোধো দিচোন আমাৰ কাল কেই প্ৰকাৰৰে আৰু কি কি কওচোন অ শুদ্ধ উত্তৰ দিছে তই ইতেন গোটাইকেইটাৰে এটা এটা উদাহৰণ দিচোন মোক ঐ তই আৰু উদাহৰণ দিবাক লাগি আৰু মানুহ বিচাৰি নাপালি হা লাষ্টত মোৰ আপাটোকে কামাতটো মাৰলি কালি লৈ আহিলো নে নাহিলো আপাটো বাপ্পা ঠৌগ দেখা পাই কেনে মোৰ আপাটোক লাগি চকু গেলে তোৰ নে কি চালা পি আৰু উদাহৰণ দিবা বেলেগ মানুহ নাপালি এই বহ তহঁতকো কোনোবাই প্ৰশ্ন সোধে বহি থাক আগলতি কলপাতি লৰে কি চৰে বেঙে মুত বৰষুণত আমাৰ তাতে লাইনটো নহা হৈ পৰে হে হেয়া হে হেয়া হে হেয়া হে ঐ চলি ইটো ক্লাছৰুম ইটো কি তোৰ বাপেৰ ঘৰ আন পাইছে নেকি ইয়াতে যে এনেকে দেখছো যি বাজনা বজে বজে যে গান মাৰি আছা কি বকি আছা এইগিলাখান বেঙে মুত বৰষুণ দিয়া এইগিলাখান কি বকি আছা এটা ক্লাছৰুমত তোৰ বৰষুণৰ কথা ক'ৰ পৰা আহিল হা মনে মনে বহি থাক এটা প্ৰশ্ন সুধলি ভালকে কবা নৰা কোনো এটাও আলটু পালটু বকি থাকিবি মোৰ মাথাটো গৰম কৰবি বহি থাক মনে মনে বহি থাক নহ'লে তাপলে চাল একেবাৰে ছিঙি দিম কোবে কেনে চেকাই দি ছাৰ মই মোৰ ভাগৰ গান মাৰি আছো তাতে আপোনাৰ কি হ'ল আপোনাক কিবা ডিষ্টাৰ্ব দিছো নে কি মই ইমান সোপা বকলেক যি আপুনি সেইফালে কি বুলি কয় বেলু আৰু এফালে চেতেলি দহাকো প্ৰশ্ন সুধি আছে মই কি কৰি থাকিব লাগে মই গান বকি আছো তাতে আপোনাৰ কি ক্ষতিডাল হৈছে গোটা একেবাৰে চুপ চুপ থাক বাপ্পা এইকেইটাৰো মুখ লাও পাত কচু পাতে মই ইয়াৰ পৰা সোনকালে ওলবা পাৰলিয়ে বতিছোৱে কি চলি কোৱাই মোৰ মাথা চাথা খাই পেলবয়ে কাজু তই উঠচোন তোক মই এটা প্ৰশ্ন সুধি কেনে মই যাওঁ বাপ্পা মোৰ এনেও বেল পৰবাৰ টাইম হৈছে কাজু তই এটা কথা কচোন তহঁতে যি দুটা যি এনেকে দেখাত যি আঁকে তহঁতে ইমান দেখাত কেনেকে আঁকে পুৰা একদম চেম টু চেম দেখোন মাতগিটাও আঁকে কথাও আঁকে দেখাতো আঁকে
মই দেখো ধৰবেই নৰো তহঁতে ইমান আকে আকে কেনেকে ছাৰ এইটো কিবা প্ৰশ্ন হ'ল নেকি এইটো প্ৰশ্ন সুধবা কাৰণে আমাক উঠিছি আমি দেখাত একে নহ'ম কিয়া এইটো কিবা সুধবা লগা কথা নেকি আমি একেলগে ডাঙৰ হৈছোঁ একেলগে খাইছোঁ একেলগে আমি 9-10 মাহ একেলগে আটা পেটতে আছোঁ আমি আকা দেখি নেটখি কেনেকে বেলেগ বেলেগ দেখা হ'ব নেকি আকেই দেখবো আমাক হয়তো মই কথাটো ভাবিয়ে চোৱা নাছিলো দেচোন মই তোক এইটো প্ৰশ্ন সুধবা খোজা নাছিলো মই এটা তোক বেলেগ প্ৰশ্ন সুধো তই তোক তই মানে ধৰিলোচোন তোক মই 40টা কল দিলো তই জাষ্ট ধৰিলো ছাৰ আপুনি মোক ইমানকেইটা কল কিয় দিছে বাৰু তেৰিকা মূৰ্খ তই বুজি পোৱা নাই তোক মই ধৰি ল'বা দিছো 40টা কল তোক মই দিয়া নাই না মই তোক ধৰি ল'বা দিছো যেতিয়া 40টা কল ধৰিলো তাতে তোৰ কি বাপেৰৰ আহে যায় নেকি তোক ধৰি ল'বা দিছো তই ধৰি লও ঠিক আছে ছাৰ মই ধৰি ল'লোৱে যেনিবা বঢ়িয়া বঢ়িয়া এতিয়া তাৰে তই 10টা কল এইফালে বেলকে হওক বা চেতেলিকে হওক দি দিলি তেতিয়া তোৰ হাতত আৰু কল কেইটা থাকিব বা তই আৰু মোক কেইটা কল ঘূৰি দিবি ছাৰ মই আপোনাক 70টা কল ঘূৰাই দিম জধা মূৰ্খ চালা গৰু গাধা তোক মই কলেই দিছিলো 40টা তাৰে যদি তই আৰু 10টা তই বেলেগক দিয়ে দিয়া তাৰপিছত আৰু তই মোক কেনেকে 70টা কল ঘূৰাই দিবি হা কৰ কি বকি আছা মূৰত মাল আছে নে নাই তোৰ ছাৰ মই দিছোতো মই 70টা দেও 80টা দেও মই দিছো আপুনি ধৰি লওক আপোনাৰ কি বাপৰে আহে যায় নে কি তাতে মা কোন ক'ত আছা মোক ধৰ এন্দে দেখো কেনে কৰে মোক মাৰি পেলব এন্দে বাপ্পা কি মখা ভৰ্তি হ'ল কি পালো মই গেলো আৰু মোৰ প্ৰেছাৰে উঠছি নে কিয়ে উঠছি মই কবাই পাৰা নাই মোক ধৰে কোন ক'ত আছা কাজু তই এইগিলাখান কি কৰলি ই একা পেটলা একা বেহুচে হ'ল নে মৰিলে নে কিয়ে বা ই একা বুঢ়া একা উল্টি কেনে পৰি থাকিল দেখো ধৰ লৈ যাওঁ অফিচক লেগি হাই ফ্ৰেণ্ডছ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো কেনে পালে চাই কেনে কমেণ্ট বক্সত জনাব আৰু ভিডিঅ'টো চাই কেনে লাইক শ্বেয়াৰ গোটেইখিনি কৰি দিব আৰু বেল বটনটো দবাই কেনে অল কৰি দিব যাতে আমাৰ ভিডিঅ'বিলাক আপোনাৰ ওচৰত গৈ থাকে আপোনালোকে পাই থাকে এতিয়া বাই বাই আমিও মাষ্টৰবোৰক অলপমান শুশ্ৰূষা কৰোঁগৈ